বান্ধৱীসকল কি খবৰ মই কংকনা মোৰ ইউটিউব চেনেল কংকনা সিম্পল লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ আজি সন্ধিয়া সময়ত মই এটা পিজ্জা বনাম বুলি ভাবিছোঁ পিজ্জাটো মই ঘৰতে কেনেকৈ বনাইছোঁ আৰু কিহত বনাইছোঁ আপোনালোকে শেষলৈকে চাই থাকিব মোৰ কাৰণে মই এটা বাউল লৈ লৈছোঁ আৰু বাউলটোত এক কাপতকৈ বেছি মই ময়দা লৈ লৈছোঁ কাপতকৈ বেছি ময়দা লৈ লৈছোঁ আৰু ইয়াতে এতিয়া মই দিম নিমখ অকণমান এতিয়া মই নিমখ দিছোঁ ইয়াতে দিম মই অকণমান ৰিফাইন তেল আৰু অকণমান দিম চেনি কাৰণ মই ইয়াতে দৈ ব্যৱহাৰ কৰিম নহ'লে টেঙা হৈ যাব পাৰে এনে অকণমান চেনি দি দিছোঁ আৰু মই ইয়াতে এতিয়া দিম বেকিং পাউডাৰ আৰু বেকিং চ'ডা দি দিম এতিয়া মই ইয়াতে অকণমান বেকিং চ'ডা দিছোঁ দেখিছে মই অকণমান দিছোঁ কাৰণ দৈটো অকণমান সৰু হ'ব ইয়াত দিছোঁ বেকিং পাউডাৰ এইখিনি ভালকৈ মিহলাই ল'ম এতিয়া ইয়াতে মই অলপ দৈ লৈ লৈছোঁ ইয়াতে দৈ দি দিম ইয়াত মই পানী নিদিওঁ অকল দৈ দিয়ে মুঠি ল'ম এতিয়া পিজ্জাটো অকণমান কোমল হ'ব খাবলৈ আমাৰ হৈ গৈছে এতিয়া মই ময়দা লাৰুটো 20 মিনিটমানৰ সময়ৰ কাৰণে ঢাকি ৰাখিম যিটো চেনি আছে সেইটো গলিবলৈ দিম এতিয়া ভাল হ'ব খাবলৈ মই 20 মিনিটমানৰ সময়ৰ কাৰণে ঢাকি ৰাখিম এতিয়া মই পিজ্জা চচখিনি ৰেডি কৰি লওঁ তাৰ বাবে মই অলপ লৈছোঁ টমেটো চচ আৰু তাত মই মছলা মিলাই ল'ম আৰু বাকীখিনি চাই গৈ থাকিব এইখিনি আমাৰ পিজ্জা চচ ৰেডি হৈ গ'ল পিজ্জা বনাবৰ কাৰণে মই চব্জি লৈছোঁ কেইপিছমান কেপচিকাম এটা সৰু বিলাহী সৰু তিনিটা জলকীয়া এইফালে শুকান জলকীয়া চিলি ফ্লেক্স আৰু এইফালে লৈছোঁ জালুকৰ গুড়া আনফালে পিঁয়াজ আৰু ইয়াত লৈছোঁ চীজ পিজ্জাত দিলে খাবলৈ ভাল হয় আৰু মোৰ ময়দা লাৰুটো কোমল হৈ গ'ল 20 মিনিট হৈ গ'ল সেইকাৰণে মই বনাব লৈছোঁ হৈ গ'ল এইটো এনেকৈ বহলকৈ কৰিব লাগিব বেলনাত বেলিও ল'ব পাৰে দৈটো কোমল হৈছে যে সেইকাৰণে এনেকৈ ডিছ এখনত হাতেৰে বহল কৰি দিলেও ভাল হয়
আমাৰ এইটো জোখতে হৈ যাব। মই এখন কাটা চামুচ লৈ তেনেকৈ দিম, তেতিয়া সিজিব। হৈ গৈছে। এখন টাৱাতে বনাম, তাতে মই অকণমান তেল দি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ বহাই দিম। অকণমান সময় তলটো সিজিবলৈ দিম। এখন লুটিয়াই দিম। লুটিয়াই ল'লোঁ। এতিয়া মই ইয়াতো এনেকৈ কৰি দিম। তাৰপিছত ইয়াতে মই পিজ্জা চচখিনি দি দিম। এতিয়া ইয়াতে মই দি দিছোঁ আপোনালোকে বাৰু ঘৰত এনেকৈ বনাই খাইছেনে আগতে? যদি খাইছে ঠিকে আছে, আৰু যদি নাই খোৱা এবাৰ ঘৰত বনাই খাই চাব। ইয়াতে মই এতিয়া দিম চব্জিখিনি। মোৰ ল'ৰাটোক এনেকৈ ঘৰতে বনাই খুৱাওঁ। আপোনালোকে চব্জি কমাই দিলেও দিব পাৰে। এতিয়া মই ইয়াতে জলকীয়া দি দিছোঁ। চিলি ফ্লেক্স, জালুকৰ গুড়া, হৈ গ'ল। এতিয়া মই 20 মিনিটমান সময়ৰ কাৰণে ঢাকি ৰাখিম কম হিটত, আৰু তাৰপিছত দেখাম বাৰু কেনেকুৱা হৈছে। আপোনালোকে চাই থাকিব। আমাৰ
পিজ্জা ৰেডি হৈ গ'ল। আৰু কাটিবলৈ মানুহ ৰেডি হৈ আছে। মই কাটি দিম দিয়া। পিজ্জাটো খাই চাই কৈ আছো কেনেকুৱা হৈছে। দেখাতটো ভালে হৈছে, খাবলৈ কেনেকুৱা হয় খাইছো। কেনেকুৱা আছে? ভাল। আৰু যদি ভিডিঅ'টো চাই পিজ্জা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ঘৰতো বনাই খাব পাৰে, বেছি বস্তু নালাগে, ঘৰত থকা বস্তু কেইটাই বনাই খাব পাৰে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।